নমস্কাৰ আপোনালোকক মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। মোৰো খবৰ ভাল। প্লিজ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। ৰাতিপুৱাৰ সময় আৰু আমি যাবলৈ ওলাইছোঁ যোৰহাট। আপোনালোকে চাগে মোৰ শ্বৰ্ট ভিডিঅ'টোত দেখিছেই বহুখিনি বস্তু। এয়া লাকি যাবলৈ ওলালে অফিচ। আমাৰো বহুত লৰালৰি হৈছে, ঘৰ পাতিও ঠিক কৰি থৈ যাব লাগিব। তাইক আমি এতিয়া লগ নাপাওঁ। তাই বাৰু দুদিনমানৰ পিছত এনেও যোৰহাটলৈ যাবই, আৰু কি কামতনো যাব সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাইক এৰি থৈ যাবলৈ মনটো বেয়া লাগিছে, বাট ঠিকেই নহওক, আকৌ লগ পামেই। এয়া আমি ওলালোঁ ভগৱানক ভাবি, যাত্ৰা আৰম্ভ। আৰু এই বেনাৰখন দেখি পেলাই মানে মই ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ, ইমান ধুনীয়া লাগিছে প্ৰস্তুতিবাগ। আবাহন থিয়েটাৰৰ বেনাৰ হয় এখন। আমি এতিয়া বেলতলা হৈ পেলাই খানাপাৰালৈ যাম। আৰু এয়া আমাৰ গাড়ীৰ অৱস্থা চাওক। এইফালে সেয়া লুচি, মাৰ কোলাত আছে গগো। দুইটাকে একদম আইডেণ্টিকেল লাগে দেখিবলৈ মাজে মাজে, অকল হেয়াৰ কালাৰটো বেলেগ কাৰণে ডিফাৰেঞ্চিয়েট কৰিব পাৰি। আৰু দুইটাৰে বিহেভিয়াৰো অলম'ষ্ট একেই। আৰু এইফালে চাওকচোন গণেশ বাবা। যাত্ৰাত বোলে এনেকৈ গণেশ বাবাক দেখিলে যাত্ৰাটো খুব শুভ হয়। আপোনালোকেও বাৰু এই কথাটো মানেনে? তাৰপাছত আমি আহি নগাঁও হাইৱেত সোমালোহি অনুৰাগ ধাবাত। খুব ভাল এক্সপিৰিয়েঞ্চ। এইখনত মই প্ৰথমবাৰ সোমাইছোঁ। একচুৱেলি মা আৰু দেউতাই বোলে টু এণ্ড ফ্ৰ' গুৱাহাটী যোৰহাট ট্ৰেভেল কৰিলে, দুবাৰমান এইখনত খাইছে। চ' মায়ে ছাজেষ্ট কৰিলে ভাল অসমীয়া খাদ্য যদি খাব খুজিছা তেনেহ'লে এইখনত সোমাও ব'লা। আৰু ইট ৱাজ ৱৰ্থ ইট। আমি ভেজ থালি অৰ্ডাৰ দিছিলোঁ আৰু পাৰ প্লেট পৰিলে 160কৈ। আৰু বিভিন্ন ধৰণৰ আইটেম দিয়ে, একেবাৰে খাটি অসমীয়া ষ্টাইলত বনোৱা। আৰু আইটেমখিনি আপোনালোকে ৰিপিট ল'ব পাৰে। এডেড তেওঁলোকৰ কাষ্টমাৰ ছাৰ্ভিচটো খুব ধুনীয়া। নামনিৰ পৰা উজনিলৈ গৈ থাকিলে নগাঁও বাইপাছতে ৰিফ্ৰেছকোখন পোৱাৰ আগতেই পৰে অনুৰাগ ধাবা। যোনসকল ব্যক্তিয়ে অসমীয়া থলুৱা খাদ্য খাই খুব ভাল পায় আপোনালোকে কিন্তু এবাৰ নিশ্চয় সোমাব। আহি পালোহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু এইডোখৰ পালে সদায় মই হেঁপাহত চাওঁ যে কিবা কিবি বাৰু জন্তু দেখিম নেকি। সেই দূৰত বোলে হৰিণা এটা আছে, কিন্তু মই ইমান চেষ্টা কৰিছোঁ চকুৰেই ধৰিব পৰা নাছিলোঁ। আৰু দত্তদাই তেতিয়াই গাড়ীখন পিছুৱাই দিলে। এতিয়া ধৰিব পাৰিছোঁ, হয়। ইমান যে কেয়াৰফ্ৰী হৈ পেলাই তেনেকৈ ৰৈ আছে চাওকচোন। মোৰেই ভাবি পেলাই ভয় লাগে, সেই যদি পিছফালৰ বননিখিনিত বাঘ এটা ৰৈ লুকাই আছে, কি যে হ'ব। বাট এনিৱেজ দ্য ফুড চাইকেল হেজ টু কণ্টিনিউ। এইবোৰ কথাকে ভাবি ভাবি আগুৱাই গৈ থাকিলোঁ। কাজিৰঙাৰ মাজৰ ৰাস্তাটোৱেদি ট্ৰেভেল কৰিবলৈ যে ইমান ভাল লাগে। দুইফালে অকল সেউজীয়া আৰু সেউজীয়া। এতিয়া কাজিৰঙাৰ টুৰিষ্ট ছিজনো ষ্টাৰ্ট হ'ল নহয়। নেক্সট যেতিয়া কাজিৰঙালৈ আহিম ভাবি থৈছোঁ এলিফেণ্ট চাফাৰী কৰিম। জীপ চাফাৰী বহুত কৰিলোঁ। এয়া হ'ল আকৌ আমাৰ গগো, মানে লিলিৰ ফাৰ্ষ্ট চাইল্ড। সি আকৌ ট্ৰেভেল কৰিলে এনেকৈ খিৰিকীখন খুলি দিলে মূৰটো উলিয়াই পেলাই যাবলৈ খুব বেছি ভাল পায়। আনলাইক লিলি এণ্ড লুচি, তাহাঁতক আকৌ লাগে AC। সেয়া চাওকচোন আৰু দুজন গণেশ বাবা। ইমান যে ভাল লাগিছে নহয় আজি মনটো। দুইটাই একেবাৰে গাতে গা লগাই খোজকাঢ়ি। তেওঁলোকক যে আজি ৰাস্তাত ইমান বেছিকৈ দেখিছোঁ তাৰ পিছফালে কিন্তু ৰিজন এটা আছে। এতিয়া যে কাজিৰঙাৰ টুৰিষ্ট ছিজনৰ আৰম্ভণি হৈ গ'ল, সেইকাৰণে বিভিন্ন প্ৰান্তৰ পৰা টুৰিষ্টবিলাক আহি পেলাই এলিফেণ্ট চাফাৰী কৰিব খোজে, যাৰ কাৰণে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা এওঁলোকক কাজিৰঙালৈ অনা হয়। বাৰু আহি পালোহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ। এই মন্দিৰটোৰ পাছৰ কাহিনীটো কোনে কোনে জানে বাৰু কমেণ্ট কৰি জনাবচোন। আজি আকৌ ৰাস্তাটো বৰ ভিৰ দেখিছোঁ, বহুত ট্ৰাকছ আহিছে। মাক মূৰ দুৱাই আগবাঢ়ি গৈ থাকিলোঁ। বুঢ়া পাহাৰৰ ওচৰৰ ৰাস্তাখিনি যে ইমান বেয়া হৈ হৈ গৈ আছে, ঠেকেচনি খাই খাই একেবাৰে কঁকাল বেকাই হৈ গৈছে মোৰ। সেই আগফালে গৈ থকা গাড়ীখন চাওকচোন ইমান শ্ল' কৰি দিছে। মই যাত্ৰা কৰিলে মোৰ চকুৱে ভাল পোৱা আন এটি দৃশ্য, এনেকুৱা সেউজীয়া পথাৰ ইমান ভাল লাগে চাই পেলাই। আৰু চবতকৈ বেয়া পোৱা এটা বস্তু হ'ল বেয়া ৰাস্তা। মানে এই গাঁত গোটেৰে যে গাড়ীখন আগুৱাই গৈ থাকিব লাগে, ঠেকেচনি খোৱাটো মই একেবাৰেই ভাল নাপাওঁ, যিহেতু মোৰ অলৰেডি বেক পেইন আছে। লিলিয়ে আকৌ ক'ৰবালৈ গ'লে পিছফালে একেবাৰেই বহিব নোৱাৰে গাড়ীত। তাই সদায় আগৰ ছিটতেই বহিব আৰু মোৰ কোলাতেই বহিব। আপোনালোকৰ মাজৰ যোনসকলে মোৰ আগৰ ভিডিঅ'ছো চাইছে তেওঁলোকে নিশ্চয় গম পায় যে চাহ বাগিচাৰ লগত মোৰ কেনেধৰণৰ ৰিলেশ্যনশ্বিপ, আৰু চাহ বাগিচা যে মই কিমান বেছি ভাল পাওঁ। আপোনালোকৰ মাজৰ যদি কোনোবাই আজি এই ভিডিঅ'টো চাই আছে তেনেহ'লে মোক জনাবচোন যে আপোনালোকৰ মনত আছেনে মোৰ আৰু চাহ বাগিচাৰ সম্পৰ্ক। ভাল ৰাস্তাৰে স্মৃতিবোৰ ৰোমন্থন কৰি কৰি আহি আছিলোঁহে, দেখিছেই নহয় পাই গ'লোহি একেবাৰে বেয়া ৰাস্তা এটা।
এইডোখৰ হৈছে নুমলীগড়। নুমলীগড়ৰ যে ওচৰৰ ৰাস্তাটো ইমান বেছি বেয়া হৈ গৈছে বুলি মই ভবাই নাছিলোঁ। মানুহৰ মতে ইয়াৰ বোলে ৰিজনটো হ'ল বাৰিষা বতৰ, কিন্তু মই ভাবোঁ এইটো এটা এক্সকিউজ নহয় জানো। পৃথিৱীত জানো এনেকুৱা জেগা আছে য'ত বৰষুণ নিদিয়ে, আৰু সেই বৰষুণ দিয়া জেগাবিলাকতো দেখোন ৰাস্তা পদূলিবিলাক খুব সুন্দৰ। এইবোৰ কথাকে ডিছকাছ কৰি আহি থাকোঁতে চকুত পৰিলে সেই বস্তুটো বোলে এটা ডাঙৰ তেলৰ টেংকাৰ লৈ গৈ আছে নুমলীগড় ৰিফাইনেৰীলৈ, আৰু সেই টেংকাৰবিলাক বোলে আজিকালিও ডাঙৰ ডাঙৰ জাহাজত আনে। ভাবিলে আচৰিত লাগে নহয়নে, যে আজিৰ দিনতো এনেকুৱাও বস্তু আছে যি অকল জাহাজতহে ট্ৰেভেল কৰিব পাৰে। এইখিনিতে এটা কথা বাৰু মন কৰিছেনে, যে পাই গ'লোঁ আমি খুব সুন্দৰ ৰাস্তা, আৰু এয়া আহি আহি সোমাইছোহি আৰু যোৰহাটত। সেই গেটখন আছিলে চুকাফা সমন্বয় ক্ষেত্ৰৰ গেট। মোৰ আগৰ ভিডিঅ' এটাত চুকাফা সমন্বয় ক্ষেত্ৰ আপোনালোকক দেখুৱাইছিলোঁ নহয়। আৰু আকাশখন চাওকচোন, এই নীলাবিলাক যে ইমান ধুনীয়া। মোৰ কিন্তু এটা ডিফেক্ট আছে, ৰাতি ট্ৰেভেল কৰিলে লাইটবিলাকে খুব চকুত ধৰে, সেইকাৰণে মই দিনে পোহৰে ট্ৰেভেল কৰাটো বেছি প্ৰেফাৰ কৰোঁ, যদিও নাইট জাৰ্ণি বহুতে ভাল পায়। যোৰহাট সোমালোঁ আৰু ঘৰো সোমামেই, আৰু ঘৰখন বহুত দিনৰ মূৰত দেখিম যে মনটো খুব ভাল লাগিছে। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম, তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।